শিক্ষাগুৰু বসন্ত ডেকা ছাৰ এই দল গঠনত সাংগঠনিকভাৱে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা মুখ্য সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰা জগদীশ ভূঞা ডাঙৰীয়া অদিত কুমাৰ ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি সন্মানীয় ৰাজ্যিক আহ্বায়কৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল আজি ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ বৰ্ডিং খেলপথাৰত উপস্থিত থকা সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল শ্ৰদ্ধাৰ হাই মাতৃসকল সন্মানীয় শিক্ষাগুৰুসকল ইয়াত উপস্থিত থকা বিভিন্ন আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল ৰাজনৈতিক অভিৱৰ্তন আৰু অসম জাতীয় পৰিষদৰ এই যাত্ৰাৰ লগত জড়িত হৈ থকা সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদককে প্ৰমুখ কৰি সমগ্ৰ অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত থকা অসমক ভাল পোৱা জাতীয়তাবাদী সত্তাৰ সেৱক আৰু ধ্বজাবাহক বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল ইয়াত উপস্থিত থকা আমাৰ যুৱ প্ৰজন্ম আমাৰ শক্তি আমাৰ সাহস আমাৰ নতুন আশা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল অসমৰ সমাজ জীৱনৰ লগত জড়িত সাহিত্য সংস্কৃতি শ্ৰম চাহ শিল্প স্থাপত্যবিদ্যা কৃষ্টি সংস্কৃতি প্ৰতিটো বিষয়ৰ সমাজ জীৱনৰ প্ৰতিটো বিষয়ৰ লগত জড়িত হৈ থকা সন্মানীয় সেৱক স্বনামধন্য ব্যক্তিসকল মোৰ অতি শ্ৰদ্ধাৰ এই ৰাজনৈতিক অভিৱৰ্তনৰ পবিত্ৰ ক্ষেত্ৰত ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ অসমৰ সংগ্ৰামী জনগণ সকলোৰে প্ৰতি মই অসম জাতীয় পৰিষদৰ তৰফৰ পৰা মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আমি অসম জাতীয় পৰিষদৰ পৰিয়ালে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শুভাশীষ বিচাৰিছোঁ যাতে অসম জাতীয় পৰিষদৰ যোগেদি আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ যি আশা যি সপোন এখন স্বাভিমানী অসমৰ জনগণৰ প্ৰভুত্ব আৰু আধিপত্য থকা এখন অসম সাম্প্ৰদায়িকতাহীন এখন অসম সমন্বয়ৰ আধাৰত প্ৰতিষ্ঠিত এখন সমাজ যিখন অসমৰ পবিত্ৰ ভূমিত সকলোৱে একেলগে জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে সমন্বয়ৰে অসম তেওঁলোকৰ জীৱন যাত্ৰা আগবঢ়াই লৈ যাব খোজে সেই সপোনক সেই লক্ষ্যক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এই অসম জাতীয় পৰিষদৰ এই যাত্ৰা আৰম্ভণি হৈছে গতিকে এই ঐতিহাসিক ক্ষণত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জনতা আহি সমবেত হৈছেহি সকলোৰ এটাই লক্ষ্য তেওঁলোকৰ সপোনৰ অসমখন বিচাৰি পাব লাগে সকলো জনগণৰ এটাই লক্ষ্য এইখন অসমত ৰাজনৈতিকভাৱে সামাজিকভাৱে যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে যি সংকট তৈয়াৰ কৰি দিব খোজা হৈছে এই অন্ধকাৰ অসমখন অন্ধকাৰ পৃথিৱী বিনাশী সূৰ্যৰ অপেক্ষাত থকা অপেক্ষাৰত অসমৰ খিলঞ্জীয়া স্বাভিমানী জনগণে আজি এই বৰ্ডিং খেলপথাৰত ঐতিহাসিক এই বৰ্ডিং খেলপথাৰত শিৱসাগৰত আহি তেওঁলোকে সমবেত হৈছে গতিকে মই
সমগ্ৰ অসমৰ জনসাধাৰণক ক'ব খুজিছোঁ অসমৰ ৰাইজৰ কাৰণে তেওঁলোকৰ আশাৰ সূৰ্য তেওঁলোকৰ সন্মুখত আহি পাইছে অসমৰ জনগণৰ কাৰণে আশাৰ বতৰা অসম জাতীয় পৰিষদে কঢ়িয়াই আনিব এইটো নিশ্চিত নতুন সূৰ্যৰ ৰেঙনিত অসমৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে একত্ৰিতভাৱে সমন্বয়েৰে অসমৰ জাতীয় জীৱনৰ জয়গান প্ৰান্তে প্ৰান্তে নিনাদিত কৰিব চাৰিওফালে কঢ়িয়াই লৈ যাব এইটো আমি দৃঢ়তাৰে আত্মপ্ৰত্যয়েৰে ক'ব পাৰোঁ গতিকে মই বক্তব্যৰ প্ৰাৰম্ভণতে স্বদেশ আৰু স্বজাতিৰ কাৰণে জাতীয় জীৱনৰ বিভিন্ন সংগ্ৰামত যিসকল মহান বীৰ শ্বহীদে তেওঁলোকৰ বৰ্তমানবোৰ জাতিটোৰ ভৱিষ্যতৰ কাৰণে এৰি থৈ গ'ল প্ৰতিগৰাকী বীৰ শ্বহীদক মই অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তাৰ লগে লগে গণ আন্দোলনত যিসকল বীৰ শ্বহীদ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকলৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ জাতীয় জীৱনৰ প্ৰতিগৰাকী নিৰ্যাতিত ব্যক্তি গণ আন্দোলনত পংগু জীৱনকালৰ কাৰণে পংগু হৈ এতিয়াও যিসকল জীৱিত অৱস্থাত আছে জীয়াই আছে ধৰ্ষিত নাৰী অসমৰ জাতীয় সংগ্ৰামৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত যিসকল ব্যক্তি আজিও আছে এইখন পৃথিৱীত এইখন অসমত এইখন পৃথিৱীত সেই প্ৰতিগৰাকী নিৰ্যাতিত ব্যক্তিৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ জীৱিত ব্যক্তিসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এইসকল শ্বহীদ নিৰ্যাতিত ব্যক্তিৰ আদৰ্শ চিন্তা চেতনা অসম জাতীয় পৰিষদৰ কাৰণে অসমৰ সংগ্ৰামী জনগণৰ কাৰণে সাহস প্ৰেৰণা হৈ ৰওক শক্তি আৰু সামৰ্থ্য হৈ ৰওক তাকে আমি কামনা কৰিছোঁ অসমৰ জাতীয় জীৱনত যেতিয়া সংকটৰ পৰিৱেশ দেখিলে দুৰ্ঘোৰ অমানিশা নিজৰ মাটি ভেটি হেৰুৱাৰ পৰিৱেশ যি মাটি ভেটি আছে তাকো বিক্ৰী কৰিবলৈ ওলোৱা ৰাজনৈতিক চল চাতুৰি কাছ ৰাজি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি ধৰ্মীয় উন্মাদনাৰ এটা পৰিৱেশ তৈয়াৰ কৰাৰ আগজাননী উমান অসমৰ জনতাই যেতিয়া পালে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা অসমখনৰ সমস্যাৰ কথাৰ প্ৰশ্ন উত্থাপন কৰিলে জনতাক ধৰ্মীয় উন্মাদনাৰ বিষপান কৰোৱাই অসমৰ ৰাইজক বিভ্ৰান্ত কৰি তোলাৰ এটা পৰিৱেশ ভয়াৱহ পৰিৱেশ দেখিলে যেতিয়া মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ নিশেষ হোৱাৰ পৰিৱেশ অসমৰ জনগণে যেতিয়া উমান পালে দেখিলে কা বিৰোধী গণ আন্দোলনৰ ভয়াৱহতাৰ কথা যেতিয়া উমান পালে আমাৰ হাতৰ পৰা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা অধিকাৰ কাঢ়ি লৈ গৈ এটা পংগু মেৰুদণ্ডহীন জাতিসত্তাত পৰিণত কৰিবৰ কাৰণে দিল্লী শক্তিয়ে কেন্দ্ৰীয় চৰকাৰে যেতিয়া ষড়যন্ত্ৰৰ জাল ৰচনা কৰিলে তেতিয়াই অসমৰ ৰাইজ সজাগ সচেতন হৈ সকলোৱে আগবাঢ়ি আহিল যে অসমত সুদিন আহিব লাগিব নতুন দিনৰ আমি অপেক্ষাৰত অৱস্থাত আছোঁ নতুন চিন্তাৰে সূৰ্যৰ আশাৰে অসমৰ ৰাইজে নতুন যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে সাজু হ'ল আৰু তেনেকুৱা এটা মুহূৰ্ততে অসমবাসী ৰাইজৰ আশা আকাংক্ষা তেওঁলোকৰ চিন্তা চেতনা তেওঁলোকৰ পৰিকল্পনা প্ৰতিফলিত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা সন্তান জাতীয় জীৱনৰ স্বাভিমানী আপোচবিহীন এটা সন্তানক জন্ম দিবৰ কাৰণে তেওঁলোকে থিৰাং কৰিলে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এই স্বাভিমানী এই সন্তানটোক শক্তিশালীৰ পথ আগবঢ়াই লৈ যাবৰ কাৰণে এই পৰিকল্পনাত চামিল হ'ল সমগ্ৰ অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন বুদ্ধিজীৱী শিল্পী সাহিত্যিক সকলোৱে এই চিন্তাক শক্তিশালী ৰূপ দিবৰ কাৰণে তেখেতসকল আগবাঢ়ি আহিল আৰু তেতিয়াই অসম জাতীয় পৰিষদ নামৰ এই সন্তানটিয়ে জন্মগ্ৰহণ কৰিলে গতিকে আজি এই প্ৰথম ৰাজনৈতিক অভিৱৰ্তনৰ এই সময়ত আমি ক'ব খুজিছোঁ আমাৰ সমগ্ৰ অসমৰ ৰাইজৰ দায়িত্ব আছে অসম জাতীয় পৰিষদক তুলি ধৰাৰ অসম জাতীয় পৰিষদৰ এই যাত্ৰাটোৰ লগত চামিল হৈ জাতিটোক শক্তিশালী কৰাৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামখনক অতি শক্তিশালী পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যোৱাৰ সমগ্ৰ অসমৰ ৰাইজক মই আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ
প্ৰতিগৰাকী ৰাইজৰ প্ৰতি মই অনুৰোধ জনাইছো সকলোৱে এই যাত্ৰাত সামিল হওক। এই যাত্ৰা কেৱল মাত্ৰ অসম জাতীয় পৰিষদৰ যাত্ৰা নহয়, ইয়াক এটা ৰাজনৈতিক দলৰ ঠেক গণ্ডিৰ ভিতৰত ইতিমধ্যে কেইবাগৰাকীও বক্তাই কৈছে ঠেক গণ্ডিৰ ভিতৰত ৰাখিবলৈ মানা কৰিছে। আমিও ক'ব খুজিছোঁ অসম জাতীয় পৰিষদৰ এই যাত্ৰা অসমৰ ৰাইজৰ জনগণৰ সপোনৰ যাত্ৰা হ'ব। এই অসম জাতীয় পৰিষদৰ এই যাত্ৰা অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ যাত্ৰা হ'ব। ই অসমৰ সমগ্ৰ জনতাক কি শক্তি দিব, সাহস দিব। অসমৰ ৰাইজৰ কাৰণে যুঁজি নিজৰ অধিকাৰ আদৰি আনিবৰ কাৰণে দিল্লীৰ লগত চকুত হৈ সাহসেৰে কথা পাতিবৰ কাৰণে অসমৰ ৰাইজক লৈ আগবাঢ়ি যাব, এই কথাটো নিশ্চিত। অসমত ইমানবোৰ সমস্যা চাৰিওফালে ৰাইজে স্বাধীনতাৰ পিছৰ পৰাই দেখি আহিছে। প্ৰতিটো ৰাজনৈতিক দল আহিছে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ মাজত আমি যে সুৰক্ষিত নহয়। অসমৰ জনগণ, অসমৰ ৰাইজে বাৰে বাৰে বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে, প্ৰতাৰণাৰ সন্মুখীন হৈছে। শোষণ নিষ্পেষণেৰে অসমৰ জনগণ যে ভাৰাক্ৰান্ত, আমাৰ নিজৰ অধিকাৰ হেৰুৱাৰ যে পৰিৱেশ হৈছে, অবৈধ বিদেশীৰ আগ্ৰাসন, আমাৰ মাটি ভেটিৰ সমস্যা, সম্পদৰ ওপৰত অধিকাৰ, স্বাধীনতাৰ ৭ দশকৰ পিছতো আজিলৈকে থিৰাং হোৱা নাই, ঠিক হোৱা নাই। এইবোৰ কথা বতৰা প্ৰতি মুহূৰ্তত, প্ৰতিটো পল, প্ৰতিটো অনুপল অসমৰ ৰাইজে অনুভৱ কৰি আহিছে। গতিকে ইয়াৰ এই যে দীঘলীয়া পৰিক্ৰমা ৰাজনৈতিকভাৱে, সামাজিকভাৱে অসমৰ জনগণক বিপন্ন কৰাৰ যি ষড়যন্ত্ৰ জাল ৰচনা কৰা হৈছে, ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ উপায় কি? ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ এটাই ৰাস্তা, সেইটো হ'ল আপোচবিহীন, স্বাভিমানী, জাতীয় আদৰ্শৰে পৰিচালিত এটা অতি শক্তিশালী আধুনিক সামূহিক জাতীয়তাবাদ। আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ কোনো বিকল্প নাই, এই কথা আমি সকলোৱে জানো। গণতন্ত্ৰৰ, ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক যদি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লগা হয়, অসমৰ ৰাইজৰ আশা আকাংক্ষা, ৰাজনৈতিক সামাজিক ভৱিষ্যত যদি সুৰক্ষিত কৰিব লগা হয়, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ অৰ্থনীতিৰ বৰ ভেটি যদি শক্তিশালী কৰিব লগা হয়, তেতিয়াহ'লে কেৱল মাত্ৰ আমাৰ হাতত এটাই বিকল্পটো হ'ল আঞ্চলিকতাবাদৰ ভিত্তিত প্ৰতিষ্ঠিত ৰাজনৈতিক চিন্তা, ৰাজনৈতিক সত্তা, জাতীয়তাবাদৰ ভিত্তিত প্ৰতিষ্ঠিত ৰাজনৈতিক জাতীয় সত্তা, ৰাজনৈতিক সত্তা। গতিকে মই আহি থাকিবলগীয়া দিনসমূহত সকলোকে এই জাতীয় যাত্ৰাটোত সামিল হ'বৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ আহ্বান, প্ৰতিগৰাকী অসমক ভাল পোৱা, জাতিক ভাল পোৱা, নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিক ভাল পোৱা ৰাইজৰ প্ৰতি মই আহ্বান জনাব খুজিছোঁ আৰু ক'ব খুজিছোঁ, অসমত এই যি ৰাজনৈতিক অবিচাৰ আৰু এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি আৰু বিষবাস্প চলিছে, এই সময়ক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে ৰাইজে চিন্তা কৰিব লাগিব। এইবাৰে 21তে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সেই কথা আজি এই বৰদিন খেলপথাৰৰ পৰা অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাব খুজিছোঁ। আৰু আমি যি সপোন দেখিছোঁ, এই সপোনটোত কেৱল মাত্ৰ 5 বছৰৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰা নাই। 21ৰ কাৰণে পৰিকল্পনা প্ৰস্তুত নহয়। 21ৰ 5 বছৰীয়া, 21ৰ পৰিকল্পনা, 5 বছৰীয়া পৰিকল্পনা, 10 বছৰীয়া পৰিকল্পনা উপৰি আমি সকলোৱে বিচাৰিছোঁ এইখন অসমত আমি সকলোৰে প্ৰচেষ্টাত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব। 5 বছৰ, 10 বছৰ নহয়, সৰ্বকালৰ কাৰণে এইখন অসমত জাতীয়তাবাদ যাতে জীয়াই থাকে, জাতীয়তাবাদৰ যোগেদিয়ে যাতে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে আমি সেই সংকল্প, সেই চিন্তাৰে আগন্তুক দিনৰ যাত্ৰা আমি আৰম্ভ কৰিব লাগিব। গতিকে এই সময়ত অসমত চলি থকা ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত যিবোৰ মূল সমস্যা আছে, এই সমস্যাসমূহ সমাধানৰ উপায় আমি সকলোৱে চিন্তা চৰ্চা কৰি আমি সকলোৱে এটা নতুন ৰূপ দিব লাগিব, নতুন পৰিকল্পনা, নতুন এটা ভিজন, নতুন লক্ষ্য, নতুন সামূহিক পৰিকল্পনাৰে আমি সকলো আগবাঢ়ি যাব লাগিব।
অসম জাতীয় পৰিষদৰ আগন্তুক দিনৰ এই যাত্ৰাটোত বহুতে অসমৰ ৰাইজক হতাশ কৰিবৰ কাৰণে বহু ধৰণৰ অপপ্ৰচাৰ চলাব খোজে, বহু ধৰণৰ কথা ক'ব খোজে, বহুতে বিভিন্ন সময়ত অসমৰ সংগ্ৰামী জাতীয়তাবাদী আদৰ্শৰ ৰাইজক ক'ব খোজে যে অসম জাতীয় পৰিষদে কেৱল মাত্ৰ 2খনৰ পৰা 10খন 15খন আসন পাব। মই অসমৰ জনগণৰ আশাৰে বাট চাই থকা শত সহস্ৰ চকুলৈ চাই ক'ব খুজিছোঁ যে 21ত এইখন অসমত এখন জাতীয়তাবাদৰ চৰকাৰ হ'ব, অসমৰ জনগণৰ সপোনৰ চৰকাৰ হ'ব, এই কথাটো নিশ্চিত। এই যাত্ৰাত অসমৰ ৰাইজক অসমৰ এই চিন্তাক কোনোৱে বাধা দি ৰাখিব নোৱাৰে। যিমান বাধাৰ প্ৰাচীৰ নাহক লাগিলে, যিমান অপপ্ৰচাৰ, যিমান বিভ্ৰান্তি সৃষ্টি নকৰক লাগিলে, অসমৰ ৰাইজে সিদ্ধান্ত লৈছে, কেৱল মাত্ৰ বাট চাই আছে 21ত যে সিদ্ধান্ত ল'ব এইটো নিশ্চিত। যলৈকে যায়, গাঁৱলৈ যায়, চুকে কোণে অলিয়ে গলিয়ে ৰাইজৰ দুচকুত কেৱল মাত্ৰ আশা, আশা আৰু আশা। তেওঁলোকে উফৰাই পঠাব এই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্ত বিয়পোৱা ধৰ্মীয় উন্মাদনেৰে সমাজ ভাঙি ভাঙি হিন্দু মুছলমান শিখ জৈন হিন্দু মুছলমান সৃষ্টি কৰিব খোজা এই অপশক্তিসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণ সাজু হৈ আছে, তেওঁলোক সক্ষম। গতিকে আহি থাকিবলগীয়া দিনসমূহত আৰু এটা মানুহৰ মাজত এটা শংকা চিন্তা আছে। আজি প্ৰথম ৰাজনৈতিক অভিৱৰ্তন অসম জাতীয় পৰিষদৰ অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দি যাব খুজিছোঁ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি সকলো ৰাজনৈতিক আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিয়ে আমি 21ৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে এই শক্তিসমূহৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিম। আঞ্চলিকতাবাদ জাতীয়তাবাদ শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ স্বাৰ্থত সমগ্ৰ অসমৰ যিমানবোৰ আঞ্চলিকতাবাদী শক্তি আছে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাত্ৰা আমি আগবঢ়াই লৈ যাম। কেৱল মাত্ৰ এটাই কথা ক'ব খুজিছোঁ, ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ পিঠিত উঠি, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত উঠি কোনো কাৰণতে কেতিয়াও জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব নোৱাৰে। আৰু তেনেকুৱা ধৰণৰ আদৰ্শৰ পৰা অসমৰ ৰাইজক আঁতৰি আহিবৰ কাৰণে স্বাভিমানী শক্তিশালী জাতীয়তাবাদৰ যোগেদিয়ে সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে মই আহ্বান জনাইছোঁ। সকলোকে সেই চিন্তাৰে অগ্ৰসৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া সেইকাৰণে আহি থাকিবলগীয়া দিনসমূহত ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে, জাতীয়তাবাদী শক্তিয়ে আমি অসমৰ প্ৰতিখন আসনত 126টা সমষ্টিত আমি একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। ঐক্যবদ্ধ আঞ্চলিকতাবাদী শক্তিয়ে, ঐক্যবদ্ধ জাতীয়তাবাদী শক্তিয়ে এই কথা স্পষ্ট। আৰু চৰকাৰ হ'ব অসমৰ জনগণৰ চৰকাৰ, ৰাইজৰ চৰকাৰ, সপোনৰ চৰকাৰ, য'ত সমগ্ৰ অসমৰ ৰাইজৰ সপোন, আশা, আকাংক্ষা, চিন্তা, চেতনা, আবেগ, অনুভূতি, জাতীয় চেতনা জড়িত হৈ থাকে। গতিকে মই এই পবিত্ৰ ক্ষণত প্ৰথমে মই সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনক মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি সপোন, তেখেতসকলৰ যি চিন্তা আছিল, সেই চিন্তাৰ যোগেদিয়ে অসমৰ ৰাইজে এটা ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যাত্ৰা, অসমৰ জাতীয়তাবাদী স্বাভিমানী যাত্ৰা, এটা সপোনৰ যাত্ৰা, য'ত অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে, তেনেকুৱা চিন্তাৰে আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব পাৰিছোঁ। গতিকে মই এই আহি থাকিবলগীয়া দিনসমূহত সাম্প্ৰদায়িকতাহীন অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে শংকৰাজৰ এইখন দেশত স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি হৈ যোৱা ৰাজনৈতিক জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাই শিৱসাগৰৰ ক্ষেত্ৰৰ পৰাই মই কৈ যাব খুজিছোঁ, এইখন অসমত আহি থাকিবলগীয়া দিনসমূহত আমি সাম্প্ৰদায়িকতাহীন পৰিৱেশ সৃষ্টি কৰি আমি সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। এই সকলো কথা বতৰাৰ যেতিয়া আলোচনা বিলোচনা হয়, তেতিয়া সকলোৱে দেখে যে মানুহক ভয় খুৱাবৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰে, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰৰ আৰম্ভণি কৰে। 51ৰ পৰা 71 চনৰ যিসকল ব্যক্তি অসমত আমি সকলোৱে আঁকোৱালি ল'লোঁ, তেওঁলোক অসমৰ ৰাইজৰ মাজত
ভাৰতীয় নাগৰিক হিচাপে যিসকলক আমি সকলোৱে এখন সমাজত ঠাই দিলোঁ, সেই ব্যক্তিসকলক লৈও বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে। 51 চনৰ পৰা 71 থকা এই ব্যক্তিসকলৰ কথা যেতিয়াই কয় তেতিয়াই সাম্প্ৰদায়িকতাৰ পৰিৱেশ, তেতিয়াই মিয়া মিউজিয়াম আহি যায়, তেতিয়াই তেওঁলোকৰ মিয়া কবিতাৰ আৰম্ভণি হয়, চাৰিওফালে হিন্দু মুছলমান আৰম্ভ হয়, চাৰিওফালে বিভিন্ন প্ৰান্তৰ সভা সমিতিসমূহত তেওঁলোকৰ বিভিন্ন উৰ্দু ভাষা আন ভাষাৰ প্ৰয়োগৰ ঘটে, পাৰ্চী ভাষাৰ প্ৰয়োগৰ ঘটে। অৰ্থাৎ অসমৰ জনগণক সেই মুহূৰ্ততে বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগে। কিন্তু মই কৈ থব খুজিছোঁ, অসম চুক্তিয়ে যিটো আধাৰ দিছে 1971 চনৰ 25 মাৰ্চ, তাৰ আগত অহা 51 আৰু 71 মাজৰ এই যিসকল ব্যক্তি আছে তেওঁলোক চিন্তা আৰু শংকাত থকাৰ প্ৰয়োজন নাই। তেওঁলোকে এখন অসমত তেওঁলোকে প্ৰাপ্য অধিকাৰ পাব, এই কথাটো নিশ্চিত। আৰু ইয়াক লৈ কৰা ষড়যন্ত্ৰ, সাম্প্ৰদায়িক ষড়যন্ত্ৰৰ অৱসান হ'ব লাগিব। আমি থাকিব বিচাৰিছোঁ সমন্বয়ৰ মাজেৰে। আমি প্ৰত্যেকেই অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ মৰ্যাদা সুৰক্ষিত কৰি অসমৰ সমাজ জীৱনক আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি বদ্ধপৰিকৰ। সেই কথা অসম জাতীয় পৰিষদে প্ৰথম দিনটোৰ পৰাই কৈ আহিছে। গতিকে আমাৰ সমাজ, আমি অসমৰ জাতীয় পৰিষদৰ মূল কথাটোৱেই হ'ব সমাজ, দেশ আৰু জাতিৰ প্ৰতি দায়বদ্ধ হৈ সেৱাৰ মানসিকতাৰে। সেইকাৰণে কোৱা হৈছে অসম প্ৰথম। অসম প্ৰথম এই কাৰণে কোৱা হৈছে, আমিবোৰ কোনো প্ৰথম নহয়, ময়ো নহয়, আপুনিও নহয়। অসম প্ৰথম, মোৰ আই প্ৰথম, মোৰ দেশমাতৃ প্ৰথম, মোৰ জননীৰ ভাষা, কৃষ্টি সংস্কৃতি প্ৰথম, মোৰ দেশৰ আৱেগ অনুভূতি প্ৰথম। সেই প্ৰথমৰ যুঁজত আমি চামিল হ'বৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু মোৰ আই প্ৰথম হৈ থকাৰ পিছত সদায় চিৰদিন মোৰ আই মূৰ তুলি জীয়াই থাকিব পাৰিব, নিজৰ শিৰ উচ্চ কৰি জীয়াই থাকিব পাৰিব, নিজৰ মেৰুদণ্ড পোন কৰি জীয়াই থাকিব পাৰিব। দিল্লীৰ আঙুলিৰ ঠালত কোনোৱে নানাচে, কেতিয়াও মেৰুদণ্ডহীন জাতি হৈ জীয়াই নাথাকে। দিল্লীৰ বহতীয়া নহয়, আমি হ'ম স্বাভিমানী অসমৰ অসমীয়া খিলঞ্জীয়া জাতি সত্তা। সেই লক্ষ্য, সেই উদ্দেশ্য লৈ অসম জাতীয় পৰিষদে নিজৰ যাত্ৰা অব্যাহত ৰাখিব। ক'ব খোজে যে আমাৰ বোলে এজেণ্ডা নাই, আমাৰ বোলে পৰিকল্পনা নাই, এই ষড়যন্ত্ৰও আৰম্ভ কৰিছে। ক'ব খুজিছোঁ, আমি এখন ৰাজ্যক, এখন সমাজক দিব লগা প্ৰতিটো কথাৰ পুংখানুপুংখ বিশ্লেষণ আধাৰ তৈয়াৰ কৰা হ'ব। আমাৰ শিক্ষা এটা জাতিক পৃথিৱীৰ উন্নত আধুনিক জাতি হিচাপে জীয়াই ৰাখিবলৈ প্ৰয়োজনীয় শিক্ষা, গৱেষণা, প্ৰতিটো বিষয়ত প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে গৱেষণালৈকে পৰিকল্পিত সুসংহত আধুনিক শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা অসম জাতীয় পৰিষদে পৰৱৰ্তী দিনত কৰিব। শিক্ষা গ্ৰহণ কৰাৰ পাছত আত্মসংস্থাপনৰ কাৰণে ব্যৱস্থা, আমি স্বাভিমানী হৈ জীয়াই থাকিবলৈ, অৰ্থাৎ সংস্থাপনৰ লগে লগে স্বনিয়োজিত কৰিবৰ কাৰণে ব্যৱস্থা। আমাৰ কথা কেৱল মাত্ৰ শ্লোগানত নহয়, এনেকুৱা ধৰণৰ সভাসমূহতে সীমাবদ্ধ নহয়। আমি নিখুঁত পৰিকল্পনা কৰিম কৃষি নিৰ্ভৰ অৰ্থনীতিত আমাৰ কৰিবলগীয়া কাম কাজ কি, আমাৰ উদ্যোগ প্ৰতিষ্ঠান যিমানবোৰ আছে, তৈল ক্ষেত্ৰ, আমাৰ কয়লা, আন প্ৰাকৃতিক সম্পদ, বাঁহ বেত, আমাৰ জল সম্পদ, আমাৰ প্ৰতিটো বিষয়ত কাঁহ পিতল কয়লা সকলো ক্ষেত্ৰতে আমাৰ এটা পৰিকল্পনা থাকিব। এটা জাতীয় ভিজন ডকুমেণ্ট আমাৰ থাকিব। অৰ্থনীতি, অসমৰ জাতীয় জীৱনৰ অৰ্থনীতিৰ ভেটি কেনেকৈ তৈয়াৰ কৰিব পাৰি, আমাৰ মুগা শিল্প কেনেকুৱা হ'ব লাগিব, আমাৰ বয়ন শিল্প কেনেকুৱা লাগিব, শিৱসাগৰ পৰ্যটন কেনেকুৱা হ'ব, মাজুলীৰ সাংস্কৃতিক পৰ্যটন কেনেকুৱা হ'ব, সেই সম্পৰ্কত সুসংহত পৰিকল্পিত আধাৰ থাকিব। সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক দেখুৱাই দিম যে অসমৰ জনতাই কেনেকৈ সমাজখনক আগুৱাই লৈ যাব খুজিছে। সংস্কৃতিবান ৰুচিপূৰ্ণ এটা জাতি গঠন কৰা প্ৰক্ৰিয়াসমূহৰ লগত এই কথা বতৰাবোৰ জড়িত হৈ থাকিব। অসম জাতীয় পৰিষদৰ স্বপ্নত এই বিষয়বোৰে স্থান পাব। অৰ্থনীতিৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ কথা বতৰা ইয়াত চামিল হৈ থাকিব। জল সম্পদক কেনেকৈ আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰি, জলসিঞ্চন ব্যৱস্থা কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, আমাৰ কৃষকসকলৰ সমস্যা কি, আমাৰ বনুৱা শ্ৰমিকসকলৰ সমস্যা কি, চাহ শ্ৰমিকৰ সমস্যা কি, এইবোৰ সমাধান কৰিবৰ কাৰণে অসম জাতীয় পৰিষদৰ নিখুঁত পৰিকল্পনা থাকিব।
কাৰণ বাৰে বাৰে প্ৰতাৰিত হৈছে আমাৰ কৃষক সমাজ, বনোৱা কৰ্মচাৰীসকলৰ সমস্যা, যিসকলে চাকৰি বাকৰি কৰে তেওঁলোকৰ সমস্যা, নানানটা সমস্যাই ভাৰাক্ৰান্ত শিক্ষকসকলৰ সমস্যা। এইবোৰ সমস্যা কেনেকৈ নতুন ৰূপেৰে সমাধানৰ বাট উলিয়াব পাৰি তাৰ এটা সামূহিক পৰিকল্পনা তৈয়াৰ কৰিব অসম জাতীয় পৰিষদে। কাৰণ এইবোৰ বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আজিও অসমৰ ৰাইজে এতিয়া নিজৰ যেতিয়া জাতীয় অৰ্থনীতি ভেটি যেতিয়া সুদৃঢ় কৰাৰ কথা আহে, কৃষি নিৰ্ভৰ অৰ্থনীতিৰ কথা যেতিয়া আলোচনা বিলোচনা হয়, তেতিয়া অসমৰ জনগণে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে বজাৰ বিচাৰি নাপায়। উৎপাদিত ধান বিক্ৰী কৰিবৰ কাৰণে প্ৰতি কুইণ্টেলত 600 টকাত ধান বিক্ৰী কৰিব লগা পৰিৱেশৰ সৃষ্টি হয়। সিন্ডিকেট ৰাজ, দলাল ৰাজৰ এই পৰিৱেশৰ পৰা উত্তৰণ ঘটাই শক্তিশালী পৰিকল্পনাৰে আমাৰ অৰ্থনীতি আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। তাৰ লগে লগে সমগ্ৰ অসমৰ জনগণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি সমাজখনক আগবঢ়াই লৈ যাব লাগিব। জনগোষ্ঠীয় সমস্যা, জনজাতীয় সমস্যা, আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰা, মহিলাসকলৰ সবলীকৰণ কৰা, মহিলাসকলক লৈ নতুন পৰিকল্পনা, নতুন চিন্তাৰে আগবাঢ়ি যোৱা, মহিলাসকলৰ বিভিন্ন সমস্যা, তেওঁলোকৰ শিক্ষা, ভূমিৰ ওপৰত অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ কেনেকৈ সম্পদ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, সমবিতৰণ কেনেকৈ হ'ব, সেই সম্পৰ্কটো পৰৱৰ্তী দিনত আমি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। বান গৰাখহনীয়াৰ স্থায়ী বিজ্ঞানসন্মত কেনেকৈ সমাধান সূত্ৰ উলিয়াব পাৰি, কেৱল মাত্ৰ বাৰিষাৰ আগে আগে ঠিকাৰ নামত ধন আবণ্টন দি কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে স্থায়ী ব্যৱস্থা নকৰাৰ চিন্তাৰ পৰা আঁতৰি আহি কেনেকৈ নতুন আধুনিক বিজ্ঞানসন্মত চিন্তাৰে স্থায়ী সমাধান সূত্ৰ অসমৰ জনগণক দিব পাৰোঁ, সেই চিন্তা চেতনাৰে অসমৰ ৰাইজক আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা অসম জাতীয় পৰিষদৰ আছে। গতিকে নদী বান্ধ সম্পৰ্কীয় স্থিতি আমাৰ স্পষ্ট বহুদিনৰ পৰাই চলি আছে। আমি অসমৰ সমাজ জীৱনে কৈ আহিছোঁ যে নামনি অঞ্চলত বসবাস কৰা মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা যেতিয়ালৈকে নিশ্চিত নহ'ব, যেতিয়ালৈকে বিজ্ঞানসন্মত অধ্যয়ন যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব, যেতিয়ালৈকে নতুন ৰিডিজাইনিং হোৱাৰ পাছত ফ্ৰেছ পাব্লিক এপ্ৰাইজেল যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব, যেতিয়ালৈকে নতুনকৈ হিয়াৰিং আৰম্ভ নহ'ব, শুনানি যেতিয়ালৈকে নহ'ব, জনশুনানি, তেতিয়ালৈকে বৃহৎ নদী বন্ধৰ কাম অসমত কোনো কাৰণতে হ'ব নালাগে। কাৰণ মানুহৰ জীৱন আৰু তেওঁলোকৰ জীৱন, সভ্যতা, কৃষ্টি সংস্কৃতিৰ ভৱিষ্যতটো মূল কথা। কেতিয়াও কোনো কাৰণতে সমাজ আৰু সভ্যতাক লৈ কেতিয়াও কোনো কাৰণতে খেলা কৰাটো উচিত নহয়। এইবোৰ কথা আমি স্পষ্টতাৰে কৈ যাব খুজিছোঁ। যুৱক যুৱতীসকলৰ ভাল ভৱিষ্যতৰ কাৰণে আমাৰ চাহ জনগোষ্ঠীয় যিসকল ৰাইজ আছে তেওঁলোকৰ সমস্যা, তেওঁলোকৰ দৈনিক মজুৰি, তেওঁলোকৰ আন সমস্যা, তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, এই সকলো কথা বতৰাক এটা নিখুঁত পৰিকল্পনাৰে আমি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। তাৰ লগে লগে জাতীয় যিবোৰ বিষয়, যিটো মূল বিষয় নাগৰিকত্ব সংশোধনী আইন ইয়াক বাতিল কৰিবৰ কাৰণে প্ৰয়োজনীয় আন্দোলন, তাৰ লগে লগে নতুন চিন্তা লৈ আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনক বিদেশীমুক্ত এখন ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কেনেকৈ পাব পাৰোঁ, সেই চিন্তা চৰ্চাৰে জাতীয় পৰিষদে আগন্তুক দিনত পৰিকল্পনা কৰিব। ইতিমধ্যে পৰিকল্পনা যুগুত কৰিছে। গতিকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে আগন্তুক দিনত কেনেকুৱা পৰিকল্পনাৰ প্ৰয়োজন, কাৰণ উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়াৰ পাছত সমিতিয়ে প্ৰতিবেদন লোৱাৰ পাছতো কিন্তু এই প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ লগে লগে এইখন অসমত কেনেকৈ সাম্প্ৰদায়িকতাহীন পৰিৱেশ তৈয়াৰ কৰিব পাৰি, কেনেকৈ সাতম পুৰুষীয় ঐক্য, সমন্বয়, সম্প্ৰীতি কেনেকৈ কঢ়িয়াই আনিব পাৰি, কেনেকৈ শংকৰ ৰাজানৰ এইখন অসমত কেনেকৈ সমন্বয় সুদৃঢ় কৰিব পাৰি, সেই সম্পৰ্কতো আগন্তুক দিনত চিন্তা চৰ্চা কৰি অসম জাতীয় পৰিষদে আমাৰ এইটো যিটো যাত্ৰা, এই যাত্ৰাক আমি আগবঢ়াই লৈ যাম। তাৰ লগে লগে সুস্থ শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। কাৰণ আমি দেখা পাইছোঁ যে এখন অসমত চৰকাৰসমূহে তেওঁলোকৰ যিটো স্বৈৰতান্ত্ৰিক যিটো মানসিকতা, যিটো ফেচিষ্ট মেণ্টেলিটি, অগণতান্ত্ৰিক মানসিকতাৰে আমাৰ বহু ব্যক্তিক বিভিন্ন আন্দোলনৰ সময়ত, প্ৰতিষ্ঠান বিৰোধী বিভিন্ন আন্দোলনৰ সময়ত কাৰাৰুদ্ধ কৰি ৰাখিছে। গতিকে আজি এই ক্ষণত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ এই পবিত্ৰ ক্ষণত আমি ক'ব খুজিছোঁ, অসমত সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি ক'ব খুজিছোঁ যে আগন্তুক দিনত চৰকাৰে যি স্বৈৰতান্ত্ৰিক মানসিকতাৰে অখিল গগৈ আৰু আন যিসকল ব্যক্তিক কাৰাৰুদ্ধ কৰি ৰাখিছে, প্ৰত্যেককে বিনা চৰ্তে মুকলি কৰি দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ
স্বৈৰতান্ত্ৰিক মানসিকতা সামৰি সুস্থ গণতান্ত্ৰিক ব্যৱস্থা, গণতন্ত্ৰৰ গৰিমা, গণতন্ত্ৰৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এয়াই অসম জাতীয় পৰিষদৰ সপোন, এয়াই অসমৰ জাতীয় জীৱনৰ সমগ্ৰ যাত্ৰাটোক লৈ অসম জাতীয় পৰিষদৰ পৰিকল্পনাৰ চিন্তা। গতিকে মোৰ অতি শ্ৰদ্ধাৰ সমগ্ৰ অসমৰ জনগণ, মই সকলোৰে প্ৰতি আজি এই পবিত্ৰ ক্ষণত সশ্ৰদ্ধ প্ৰণিপাত জনাই সেৱা জনাই ক'ব খুজিছোঁ, আমাৰ কাৰণে সুদিন সমাগত। অতি কম দিনৰ ভিতৰতে আমি সকলোৱে একেলগে একত্ৰিত হৈ অসমৰ জাতীয় জীৱনক নতুন ৰূপেৰে, নতুন দিশেৰে, নতুন পৰিকল্পনাৰে, নতুন চিন্তাৰে আমি সমাজখনক আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব পাৰিম। 21ৰ এই সময়ছোৱাৰ ভিতৰতে অসমৰ ৰাইজে নিজৰ মনৰ, নিজৰ হৃদয়ৰ, নিজে মনে বিচৰা অসমখন, নিজে বিচাৰি থকা চৰকাৰখন অসমৰ জাতীয়তাবাদৰ চৰকাৰ, অসমৰ স্বাভিমানী চৰকাৰ গঠন হ'ব, এই কথা নিশ্চিত। গতিকে এইখিনিকে কৈ সমগ্ৰ অসমৰ ৰাইজ আৰু ইয়াত উপস্থিত থকা সকলো ৰাইজৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণিপাত জনাই সেৱা নিবেদন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।